আজি শিৱসাগৰত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ। বৰ্তমান বিজেপি চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ লগতে স্বায়ত্ত শাসনৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰে ৩টা জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰাৰ বিপৰীতে বাকী ৩টা জনগোষ্ঠীক এই সুবিধা নিদিয়াৰ বাবে আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উল্লেখ কৰাৰ লগতে ২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাই উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে। শিৱসাগৰৰ পৰা চাহিল হাজৰিকাৰ সহযোগত মিনাজুদ্দিন আহমেদৰ ৰিপৰ্ট বিতৰ্ক। আজি আমাৰ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা অসমত বসবাস কৰি অহা চুতীয়া জনগোষ্ঠী স্বাধীনোত্তৰ কালৰে পৰা যিকেইখন চৰকাৰ আহিছে প্ৰতিখন চৰকাৰে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে শৈক্ষিকভাৱেই হওক প্ৰতি ক্ষেত্ৰতে অৱহেলিত আৰু প্ৰতাৰিত কৰি আহিছে। বিশেষতঃ এতিয়া বৰ্তমান শাসনত থকা যিখন বিজেপি চৰকাৰ সেই বিজেপি চৰকাৰখনে আমাৰ জনগোষ্ঠীসমূহ যি ৬ জনগোষ্ঠী আজি জনজাতিকৰণ আৰু স্বায়ত্তশাসিত পৰিষদ বিচাৰি আছিলে তেওঁলোকক জনজাতিকৰণ আৰু স্বায়ত্তশাসিত পৰিষদ দিয়াৰ টোপ দিয়েই শাসনৰ গাদীলৈ আহিছিল, কিন্তু তেওঁলোকে শাসনৰ গাদীত আহি সকলোবিলাক আজি পাহৰি পেলাইছে। তাৰোপৰি তেওঁলোকে শেহতীয়াকৈ আমাৰ যি জনজাতিকৰণৰ দাবীত আন্দোলন কৰি থকা ৬ জনগোষ্ঠীয় ঐক্য মঞ্চ সেই ৬ জনগোষ্ঠীৰ ৩টা জনগোষ্ঠীক ফালি আনি ৩টা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ দিক বাকী 3টা জনগোষ্ঠীক আঁতৰাই ৰাখি ডিভাইড এণ্ড ৰুল পলিচি যি তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰিছে আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু ইয়াৰ বাবে আজি আমি চুতীয়া ছাত্ৰ সন্থাৰ হৈ অসমৰ সকলো জিলাৰ সদৰতে আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ দাবী যে এই বাদ পৰি ৰোৱা 3টা জনগোষ্ঠীক অতি সোনকালে স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰক আৰু লগতে এই 6 জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীকে এইখন চৰকাৰে বিধানসভা নিৰ্বাচনৰ আগতেই এই আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, নহ'লে আমি আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকৰ বিপক্ষে আমাৰ আন্দোলন আৰু কঠোৰ কৰি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ।